কথা যে আজি 15-20 বছৰ অসমীয়া চিত্ৰগৃহত চিনেমা নচলা হৈছিলে জুবিন গাৰ্গে এটা নতুন ট্ৰেণ্ড নাই এইটো ভাল লাগিছে অসমীয়া চিনেমা ইমান এতিয়া হেৰি হৈছে অলপ একশ্যন আছে মানে ভাল লাগিছে চাই পেলাই ৰোমাঞ্চ আছে ভাল লাগিছে এইকেইজন যুৱকে কাল চাবলৈ আহিছে আৰু এইসকল যুৱক আহিছে মই ভাইটি ক'ৰ পৰা আহিছে মই দিয়ক পাবা হয় চিনেমা কি একদম চাম লাগিছিল হয় চাম লাগি আছে আমি কালি নাই চোৱা আজিহে আহিছোঁ আকৌ চাম ভাল লাগিলে নিজৰ ভাল লাগিবই হয় হয় আমি দেখিছোঁ কাউণ্টাৰত এই দৃশ্য যিহেতু এয়া বহু বছৰ পূৰ্বে 15-20 বছৰ পূৰ্বে কাউণ্টাৰত এনেধৰণৰ দৃশ্য দেখা গৈছিলে কাউণ্টাৰৰ ভিতৰত টিকেট নাই এই দৃশ্যসমূহ অতি পুৰণি হৈ গৈছিলে কিন্তু এতিয়া অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ মিছন চাইনাই নতুনকৈ এটা ট্ৰেণ্ড আনিছে যে এই চিত্ৰগৃহৰ সন্মুখত এনেধৰণৰ ভিৰ হয় টিকেট কাউণ্টাৰৰ সন্মুখত এনেধৰণৰ ভিৰ হয় এই ট্ৰেণ্ড নোহোৱা হৈ গৈছিলে আৰু আজি জুবিন গাৰ্গৰ মিছন চাইনাই সেই পুৰণা আজি 15-20 বছৰ আগৰ অসমীয়া চিনেমাৰ ইতিহাস সেয়া সজীৱ কৰি তুলিছে আৰু আশা কৰা হৈছে যে যোৰহাটতো এইদৰে মিছন চাইনাৰ জ্বৰ দেখিবলৈ পোৱা গৈছে।